তৰাই আহি পালো মুগুৰিয়া তো যোৱা বছৰ আহিছিলো এইবাৰো আহিলো আৰু এইবাৰ বোলে জুবলি বা আছে বেতুপাতত চাইছে আপোনালোকে এতিয়া বলক ভিতৰত যাও আৰু এইফালে আমাৰ এটা তৰাই কিবা পইচা বেছি হৈছে নেকি ইউনো এছবিআই জি বিশ্বাস তোৰ আৰু এইফালে আমাৰ সব দাদা পুৰা একদম হেই কৰিছে দাদা কি কৰি আছে আপুনি লাইভ ষ্ট্ৰীমিং কাৰণে হাজু আমি মঞ্চ বিচাৰিছো এইফালে চলি আছে গান আৰু এইফালে কুলেন স্যাৰ তো স্যাৰ 3 দিনীয়াকে বনাই দিয়া হৈছে আপোনালোকে পুৰা একদম ৰাখিছে কি হ'ব ইয়াৰ বিষয়ে এইটো এটা খুবেই আজি আনন্দৰ দিন যে মুগুৰিয়া ৰঙালী বিহু সন্মিলনীয়ে এটা গাঁৱৰ পৃষ্ঠভূমিত গঠিত হোৱা এটা অনুষ্ঠান আহি আমি 15 বছৰত ভৰি দিলো আৰু আজি এই বছৰৰ অন্তিম কাৰ্য হিচাপে আমি জুবলিক নিমন্ত্ৰণ জনাইছিলো তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছে আৰু ৰাইজে আমাৰ গভীৰ আশাৰে তেখেতৰ অনুষ্ঠান চাম বুলি ৰখি আছে আশা ৰাখিছো সকলো ৰাইজে তেখেতৰ অনুষ্ঠান উপভোগ কৰি নিশ্চয়কৈ আনন্দিত নেক্সট কাক মাতিব বুলি ভাবি আছে এইবাৰতো জুবলিক মাতিলে তেনেকুৱা কোনো কথা নাই আসলতে আমি খুবেই মানে গাঁৱৰ পৃষ্ঠভূমিত গঠিত হোৱা বিহু এখন আমি আৰ্টিষ্টতকৈ আমি গুৰুত্ব দিওঁ এইখিনি বিহুখনত যাতে সকলো ৰাইজে সহায় সহযোগ কৰি আনন্দ প্ৰকাশ কৰাৰ এটা সুযোগ পায় স্থানীয় আৰু আমি বিশেষভাৱে নিমন্ত্ৰণ কৰা শিল্পী আমাৰ যিহেতু বিশেষ ধৰণৰ টকা পইচাৰ ইমান এটা জোৰ নাই বুলি কৈছোঁ আমি শিল্পী মনে বিচৰা ধৰণৰ নাপালেও আমি সকলো শিল্পীকে সন্মান কৰি পেলাই এই অনুষ্ঠানত আমি নিমন্ত্ৰণ কৰি আহিছোঁ ধন্যবাদ বিচাৰো মই ভোক লাগিছে কিবা খাইছা না খাবা হৈ যে গৈ আছো একো খোৱা নাই পেটত কিবা দৌৰি আছে মোৰ ভাই 10 টকা এটা কিবা দিব লাগিব ভাই বিদ্যা হৈছো তৰাই এইফালে চাই লওক এই পেপাৰটো চাই লওক এই পেপাৰ মাতটো শুনিলে বিয়া বিয়া ভাইবছ আহে মানে বিয়া খাব মন যায় মানে বিয়া কৰবাত আছে নেকি এনেকুৱা আৰু কিন্তু বিদ্যা হৈছো এই পেপাৰটোৰ মাত বম ভাল লাগে শুনি তো আপোনালোকে শুনকছো অলপমান আৰু এইফালে হল আমাৰ বনজিৎ দা তো বনজিৎ দা সকলে চিনি পায় মানে তেখেতে যোৱাবাৰ এপিএসসিত চাকৰি পাইছে আৰু মইয়ে ভিডিঅটো প্ৰথম বনাইছিলো মানে কেনেকৈ চাকৰি পাইছিল কেনেকৈ পঢ়িছিল তেখেতে আৰু এইফালে জুবলি বা আহিবৰ হৈছে না তো সেইকাৰণে মিউজিচিয়ান বিলাকে তেওঁলোকৰ ইনষ্ট্ৰুমেণ্ট বিলাক সাউণ্ড বিলাক চেক কৰি আছে আৰু এইফালে চাওক মানুহ চাওক বাপৰে বাপ তামাম মানুহ হৈছে আজি কিন্তু হিলাবৰ আহিছে এই সকলো তো আপোনালোকে ভিডিঅ'টো পুৰা চাই থাকক আৰু সেই গাড়ীখন যি দেখিছে তো সেইখনতে বা আহিছে তো দেখাই আছো ৰূপক বা আহিব এই ষ্টেজত উপস্থিত সমূহ ৰাইজক কলমকৈ হ'লেও নৱবৰ্ষ লগতে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক ইয়ালৈ এইটো বেছি ভাল গতিকে এটা কাম কৰোঁ আমি এনেকুৱা এটা গীত গাওঁ যোনটো আপোনালোক সকলোৱে জানে আমাৰ কৰ্মানীসকলেও জানে আমাৰ বয়োজ্যেষ্ঠসকলেও জানে এটি পুৰণি গীত
বাওঁফালে যেনেকৈ জ্বলিছে তেনেকৈ সোঁফালে জ্বলিব লাগিব তাৰমানে যদি জুইকুৰা ইমান কমকৈ জ্বলে জুইকুৰা যদি ইমান কমকৈ জ্বলে ৰাতিটো বাদে দিয়ক দিনো নজ্বলিব গতিকে ইমান দপদপাই জ্বলিব লাগিবতো জুইকুৰা এবাৰ জ্বলাওঁ নেকি এবাৰ সোঁ পাওঁ নকৰোঁ লগে ভাগে জ্বলাওঁ কুকুৰে মাজত আছে কুকুৰ তৰু মাজত খহি খহি যে নাচে দিন মন এতিয়া আপোনালোকে যে ইমান ধুনীয়াকৈ জ্বলাইছে সেইবাবে মোৰ কলিজা কম্পে মাথো তোমাৰে আজি কি আৰু এই দুইগৰাকী ব্যক্তিক চাওক পুৰা একদম এনজয় কৰিছে দিয়ক সঁচাকৈ ভাল লাগি কিবা এটা এনেকুৱা মানে পৰিৱেশ পালে হয়নে নহয় তৰাইজ কেন্দুগুৰিত তামাম ফাংচন হ'ব গৈ আছে 4 দিনীয়া কাৰ্যসূচী ৰাখিছে তেখেতসকলে 19, 20, 21, 22 তাৰিখ আপোনালোকে আহিব আৰু মই যাম যেহেতু জুবিন দা আহিব না লাষ্টৰ দিনা জুবিন দা আছে তো একদম ধামাকা হ'ব আহিব আপোনালোকে মইতো যামেই আৰু এইফালে যেহেতু ভিডিঅ'টো শেষ কৰোঁ আৰু এইবোৰ খাই ল'লো আৰু এইফালে আমাৰ দোস্তি তো আমি মানে লগ পাই থাকোঁ কিন্তু আমাৰ ভিডিঅ'ত সেনেকৈ অহা নাই বহুত দিনৰ ভিডিঅ'ত মানে কি হ'ল ভিডিঅ'ত আজ 2 দিন আহিল নেকি এবাৰ ৰেলীত আছিল তো আজি ইয়াতে আৰু এয়া ফাংচন আছিল নৰ্মেল আৰু ইয়াৰ মিমিক্ৰি আৰ্টিষ্ট বুলি ক'লে ইয়াক মই ভালকৈ জানো কিন্তু ই সেইটো লাইনত আহিব লাগে আজিকালি নাযাওঁ আগতে এটা আছিল তেতিয়া আমি পঢ়ি থাকোঁতে পুৰা একদম ধুনীয়া লাইনত আছিল যি কি নহওক ভাই এটা বাৰু বিজনেছ কিবা কামত আছে নেকি যি কি নহওক এইটো আছে ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি টাটা লাইভ আমি খাই শান্তি লওঁ আপোনালোকে চাই শান্তি লওক